Taito mukhon. Hatar tale adha gusi jabo. Second level to the second level. Next Copil side. Alap de yate thak ha. Alap moi observation isolated area to eta bed logai polio injection like it injection Copilok injection ne polio আর ইয়াত pregnant Moni pae. বাইদেউ আপনি তাতে Ayang Baido ko. Ayang Baido? দিয়া যা Mano biya ছোৱালীবোৰ ইমান ক্ষীণ কিয়? ইহঁতৰ ক্ষীণ কিয় ইমান? এক ধৰণৰ খোৱাই খাই থাকে নহয় আৰু পৰিশ্ৰমটো ঘাটলৈকে খোজকাঢ়ি দিলেই দেখোন 3 কিলোমিটাৰ 4 কিলোমিটাৰ খোজকাঢ়ে বাইদেউ কপিলোৱা কপিলৰ মা কপিলৰ মা তৌৱা মা আটাইকেইগৰাকী সন্মুখত এইখিনি থিয় কৰাই দে এইখিনিতে থিয় এসপ্তাহ আছো আমাৰ অসমত কোভিডৰ সময়ছোৱাত গোটেই ব্যৱস্থাটো কোভিড কেন্দ্ৰিক হৈ থকাৰ কাৰণে বহুতে ৰুটিন ইমিউনাইজেশ্যনৰ পৰা বঞ্চিত হৈছিল আৰু সেইটো অকল অসমতে নহয় সমগ্ৰ দেশতে ৰুটিন ইমিউনাইজেশ্যনৰ পৰা শিশুসকল বঞ্চিত হোৱা বাবে বিভিন্ন ধৰণৰ বেমাৰ যি আগত নাছিলে সি আকৌ উভতি আহিছিলে সেইবাবে আমি চেষ্টা কৰিছোঁ যে যিসকলে কোভিডৰ সময়ত ভেকচিনৰ পালি মিছ কৰিলে তেওঁলোকক যাতে আমি এই ভেকচিন পালি দিব পাৰোঁ সেইবাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে আজিৰ পৰা অহা 3 মাহলৈকে প্ৰত্যেক মাহতে একোটাকৈ স্পেচিয়েল ইমিউনাইজেশ্যন ড্ৰাইভ কৰিব মই আমাৰ ANM বাইদেউসকলকো আহ্বান জনাম স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকলক আহ্বান জনাম যাতে কোভিডৰ সময়ত যিসকলৰ পালি মিছ হ'ল তেওঁলোকক যাতে আমি যেনে তেনে এই স্পেচিয়েল ইমিউনাইজেশ্যন ড্ৰাইভৰ সময়ত এই ৰুটিন ইমিউনাইজেশ্যনৰ ড'জ বা পালিটো দিয়াৰ আমি যাতে ব্যৱস্থা কৰোঁ